অনুৰাগত তই মোৰ মই তোৰ কবলে বুকুতে মোৰ থৈ তোৰ হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ইমান কোনো হেৰি নহয়। আজি মুঠতে আমি ল'ৰাটোৰ মমায়েকৰ ঘৰলৈ অৰ্থাৎ মোৰ চচুৰবাৰী আহিছিলোঁ। ট্ৰেইনত উঠি থাকিবলৈ মন, এটা ট্ৰেইনো দেখালোঁ আৰু ট্ৰেইনত আমি এতিয়া ট্ৰেইনটো যোৱা নাই, ৰখাই থোৱা আছে, যাব এতিয়া আৰু অলপ তেতিয়াহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো। ট্ৰেইনত গৈ থকাৰ মাজত এটা বেলেগ ভিডিঅ' দেখাই দিছোঁ। আমাৰ ল'ৰাটোৰে তাৰ মোমায়েকৰ ঘৰৰ ওচৰত এটা মৈদাম আছিলে, আগৰ পৰা বহুত মৈদাম, ৰজাৰ মৈদামটোত এজোপা বিশেষকৈ আছিলে কি মাধৈ মালতী গছ আছিলে, বহুত কমচে কম 500 বছৰ পুৰণি। এই কাষতে আছে গছজোপা, দেখিব অলপ। এইজোপা আছে 500 বছৰ পুৰণি মাধৈ মালতী গছ। আগতে বহুত ডাঙৰ আছিলে গছজোপা, এতিয়া প্ৰায় বহুত বুঢ়া হৈ গৈছে, বয়সো হৈ গৈছে। গছজোপা প্ৰায় এনেকুৱা সৰু টুকুৰা এটাহে আছেগৈ। মানুহবোৰে প্ৰায় কাটি লৈ যায় গছজোপা, কিবা দৰৱতো লাগে বুলি। এখন নৰকাছাৰীত আছে গছজোপা। প্ৰায় আমাৰ ঘৰৰ ওচৰত তিতাবৰ পালোহি। এই 3 ষ্টেচনৰ পৰা গৈ মেইন ৰোড যাম। অনুৰাগত তই মোৰ মই তোৰ কবলে বুকুতে মোৰ থৈ